আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰাকাতুহ। আজি আপোনালোকৰ মাজলৈ লৈ আনিবলৈ ওলাইছোঁ সূৰা কাফিৰুন। এই সূৰাটো মক্কাত অৱতীৰ্ণ হৈছিল। ইয়াত ৰুকু আছে 1 আৰু আয়াত 6। তো আহক ভিডিঅ'টোলৈ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। قل يا أيها الكافرون لا أعبد ما تعبدون ولا أنتم عابدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين.